কি ৰাছিয়া, কি ইউক্ৰেইন, কি নেটো, কি তৃতীয় বিশ্বযুদ্ধ এইবোৰৰ বিষয়ে কিছুমানে ঢুকিয়েই পোৱা নাই। কিছুমানে যেতিয়া গম পাইছে এইবিলাক মাথা মাৰা নাই, বাদ দিয়ক আৰু যাৰে যি হৈছে হৈ থাকক, আমিনো কি মাথা মাৰিব লাগে। কিন্তু চাওক, এতিয়া পৰিস্থিতি বহুত গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া মানে পৃথিৱীত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে যে তৃতীয় বিশ্বযুদ্ধ হ'বৰ কাৰণে বেছি টাইম নালাগে। আৰু জানে তৃতীয় বিশ্বযুদ্ধ কিমান ভয়ানক এটা শব্দ, বিশ্বযুদ্ধ, য'ত গোটেই পৃথিৱীৰ মাজত যুদ্ধ লাগে বুলি ক'ব পাৰি। এনেকুৱা হয় না, দুটা ছাইড থাকে, এটা ছাইডক কোনোবাই ছাপোৰ্ট কৰে, এটা ছাইডক কোনোবাই ছাপোৰ্ট কৰে, এনেকৈতো বস্তুটো যুদ্ধ লাগি যায়। তো চাওক, এতিয়া এইবোৰনো আচলতে কি, হঠাতে কি হৈ আছিল, কি হৈ গ'ল। তো ইয়াৰ কাৰণে জানিবলৈ আমি গোটেই ভিডিঅ'টো চাব লাগিব। মই আপোনালোকক যিমানখিনি পাৰোঁ থুলমূলকৈ আপোনালোকক বুজাই দিম, আপোনালোকক যাতে যিবিলাকে এইবিলাক আকৌ বুজি পোৱা নাই বা গম পোৱা নাই কি হৈ আছে এইবোৰ হঠাৎ, ইয়াৰ বিষয়ে মই অলপ বুজাই দিওঁ আপোনালোকক, মই যি জানো। তো তেতিয়াহ'লে মই ভিডিঅ'টো বাকীখিনি আৰম্ভ কৰোঁ। আৰু যেতিয়া আপুনিও ভাবে যে ৰাছিয়া ইউক্ৰেইন যি হৈ থাকক সিহঁতৰ মাজত, চাওক এইটো এনেকুৱা নহয়। যদি কিবা কথা তৃতীয় বিশ্বযুদ্ধ হৈ যায়, আমি ভাৰতত আছোঁ, কিন্তু ক্ষতি আমাৰো হ'ব কিছুমান ক্ষেত্ৰত। এতিয়া গম নাপাব, যেতিয়া এইবোৰ হ'ব তেতিয়া আপুনি অনুভৱ কৰিব কি আছিল দুনিয়া, কি হৈ গ'ল হঠাৎ, এনেকুৱা কথা। মানে এই ঘটনাৰ সূত্ৰপাত কেনেকৈ হ'ল মই কওঁ। চাওক, যেতিয়া 1945ত দ্বিতীয় বিশ্বযুদ্ধ শেষ হয়, তেতিয়া মানে এটা আমেৰিকা এনেকুৱা এটা সংগঠন ওলালে, যি মানে ধৰক যেনেকৈ দ্বিতীয় বিশ্বযুদ্ধত আৰু জাৰ্মানী বেলেগ দেশৰ হঠাতে আক্ৰমণ কৰি দিছিল, এনেকৈ দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল, ঠিক তেনেকুৱা যাতে ঘটনা নঘটে তাৰ কাৰণে আমেৰিকাই কেইখনমান দেশ মিলি, ইউৰোপ হওক, আমেৰিকাৰে হওক, কেইখনমান এনেকৈ দেশ মিলি এটা সংগঠন খুলিলে। আৰু সেইটো সংগঠনৰ নাম হ'ল নেটো, যাক নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন বুলি কোৱা হয়। আৰু এই নেটোৰ উদ্দেশ্য আছিল যে যদি কিবা কথাত ভৱিষ্যতে আৰু দ্বিতীয় বিশ্বযুদ্ধ গ'ল বাৰু, ভৱিষ্যতে আৰু যদি এনেকুৱা কেতিয়াবা এটেক হয়, যাতে এই নেটোত থকা যোনবিলাক দেশ আছে, সেই দেশকেইখনক যাতে নেটোই সুৰক্ষা দিব পাৰে, বা ধৰক কোনোবাই আক্ৰমণ কৰি দিলে তাৰ বিনিময়ত নেটোই ডিফেন্স কৰিব, এনেকুৱা মানে এটা আমেৰিকাৰ মানে এটা সংগঠন উলিয়ালে। আৰু এই নেটো প্ৰথমতে কেইখনমান দেশ আছিল, তাৰপিছত পিছত মানে নেটোই তেওঁলোকৰ সদস্যবোৰ বঢ়াই গৈ থাকিল। এতিয়া বৰ্তমান 30খন দেশ হ'ল। তো এই গম পালোঁ নেটোৰ কেইখন দেশ, বা নেটোক কি বুলি কয়। এতিয়া চাওক, এতিয়া যেতিয়া নেটো হ'ল এটা আমেৰিকান অৰ্গেনাইজেশ্যন, তেতিয়া মানে ৰাছিয়াই আমেৰিকাক ভাল নাপায়। ৰাছিয়া আৰু আমেৰিকাৰ মাজত জানেই 1945 পৰা 1991লৈকে এখন শীতল যুদ্ধ চলিছিল। আৰু তেতিয়া নহয়, আগৰ পৰাই ৰাছিয়া আৰু আমেৰিকাৰ মানুহে সিমান সম্বন্ধ ভাল নহয়। আৰু জানেই ৰাছিয়াও এটা মহাশক্তি, আমেৰিকাও এটা মহাশক্তি, সেইকাৰণে দুয়োটাৰ মাজত কম্পিটিশ্যন থাকে। তো এনেকৈ যেতিয়া নেটোই যেতিয়া এই দেশবোৰ লৈ আছে, সদস্য হিচাপে লৈ আছিল, সেইটো কথা ৰাছিয়াই ভাল পোৱা নাছিল। আৰু নেটোই কি কৰিলে, তেওঁলোকৰ সদস্যসমূহ বঢ়াই ৰাছিয়াৰ ওচৰত যি ইউক্ৰেইন আছে, ইউক্ৰেইনৰ একদম বৰ্ডাৰ দেশসমূহলৈকে আহি পালে। আৰু সেইটো কথা ৰাছিয়াই গম পালে, ভাল নাপায়। আৰু নেটোৰ নেক্সট টাৰ্গেট হ'ল ইউক্ৰেইনত তেওঁলোকৰ সদস্য বনোৱা। আৰু ৰাছিয়াই সেইটো কথা একদমেই নামানে, কাৰণ আগতে ইউক্ৰেইন ৰাছিয়াৰে আছিল, পিছত শীতল যুদ্ধৰ পিছত এনেকৈ ছ'ভিয়েট ইউনিয়ন ভাগ হৈ পেলাই ইউক্ৰেইন ৰাছিয়াৰো বেলেগ হৈ গ'ল। তো সেনেকৈ ইউক্ৰেইনৰ ৰাছিয়াৰ কিছুমান বহুত হিষ্টৰিকেল ঠাই আছে, ধৰক কিছুমান এনেকুৱা আছে যাক ৰাছিয়াই আৰু কেতিয়াও পাহৰিব নোৱাৰে। ইউক্ৰেইনৰ বেলেগক হাতত গতাই দিব নোখোজে, ৰাছিয়া ইমান ভাল পায়। তো ইউক্ৰেইনে দাবী কৰে যে ৰাছিয়াই এইবিলাক একো ভাল পোৱা নাই, চব পলিটিকেলৰ কাৰণে এইবিলাক কৰি আছে। হ'ব পাৰে, সেইটো বাৰু আমি নাজানো, কিন্তু ৰাছিয়াই ইউক্ৰেইনক কেতিয়াও নেটোৰ সদস্য হৈ যাব নিদিয়ে। কিন্তু যেতিয়া নেটো এনেকুৱা সদস্য সংখ্যা বঢ়াইছিল, সেইটো জানেই ৰাছিয়া একদম হজম হোৱা নাছিল কথাটো। সেইকাৰণে ৰাছিয়াই প্ৰতিবাদ কৰিছিল যে প্ৰথমতে নেটোৰ এনেকুৱা চুক্তি আছিল যে প্ৰথমতে কেইখনমান দেশ হ'ব, কিন্তু সিহঁতে 4 সীমা বঢ়াই আছে। সেইকাৰণে ৰাছিয়াৰ ৰাছিয়াৰ খং উঠিছিল। ৰাছিয়াই ভাবিছিল যে আমেৰিকাই ইনডাইৰেক্টলি তেওঁলোকক চেলেঞ্জ কৰাৰ দৰে কৰি আছে। ৰাছিয়াই সেনেকৈ ভাবি লৈছিল। আৰু তো ৰাছিয়াই কি কৰিলে, 2014 চনত ইউক্ৰেইনৰ ক্ৰিমিয়া বুলি এটুকুৰ ঠাইত ৰাছিয়াই কৰি দিলে এটেক। আৰু
ৰাছিয়াই সেই ঠাইখিনি পুৰা দখল কৰি ল'লে, ৰাছিয়া কৰি ল'লে। আৰু তেওঁলোকে দাবী কৰে যে এই ইউক্ৰেইন মানে কিছুমান মানুহ ৰাছিয়াৰো আছিল, কিছুমান ৰাছিয়াক ছাপোৰ্ট কৰা আছিল, কিছুমান নেটক ছাপোৰ্ট কৰা আছিল। আৰু ৰাছিয়াই দাবী কৰে যে এই ক্ৰিমিয়াত বাস কৰা বাসিন্দাসকলে ৰাছিয়াক ছাপোৰ্ট কৰে, আৰু সেইকাৰণে তেওঁলোকে দখল কৰি লৈছে। আৰু সেইটো গ'ল। এতিয়া আৰু নতুনকৈ কি কৰিলে ৰাছিয়াই, এই ৰাছিয়া ইউক্ৰেইনৰ ডনাষ্টেক বুলি এনেকুৱা ঠাই আছে, তাতে তাৰমানে কি কৰিলে, ৰাছিয়াই হঠাৎ এটেক কৰি দিছে। ৰাছিয়া মানে এটেক কৰিছে আৰু কৈছে যে ইউক্ৰেইনে চাৰেণ্ডাৰ কৰিব লাগে। আৰু জানেতো ৰাছিয়াই নেটোৰ লগত মানে চাৰেণ্ডাৰ কৰিব লাগে মানে কি, যাতে ৰাছিয়া নিবিচাৰে যাতে ইউক্ৰেইন নেটোৰ সদস্য হৈ যায়। সেইকাৰণে কৈছে যে তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগে। আৰু এইফালে ইউক্ৰেইনে নকৰে চাৰেণ্ডাৰ, তেওঁলোকে কৰিছে আমিও যুদ্ধ কৰিম, এনেকুৱা মানে পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া চাওক বাৰু, এতিয়া কালি গম পালে চাগে নিউজত চাই, ইউক্ৰেইনে ৰাছিয়াৰ 5খন হেলিকপ্টাৰ প্লেন মানে ভাঙি পেলাইছে, ধ্বংস কৰি পেলাইছে। এতিয়া চাওক, যেতিয়া এইবোৰ হ'ব, ইউক্ৰেইনে 2খন ভাঙিব, তাৰপিছত ৰাছিয়াই 3খন ভাঙিব, এইবিলাক যুদ্ধবিলাক ডাঙৰ হৈ যায় আছে। পিছত মানে কি হয়, ৰাছিয়া এতিয়া চাওক ইউক্ৰেইনে ডাইৰেক্ট বেলেগ দেশক সহায় কৰি আছে যে আমাক সহায় কৰক, এনেকুৱা মানে দাবী কৰি আছে, ছ'চিয়েল মিডিয়াত দি আছে। আৰু ইপিনে ৰাছিয়াও মানে ধৰক কিছুমান তেওঁলোকৰ সম্বন্ধীয় কাণ্ট্ৰি যেনেকৈ ধৰক ইণ্ডিয়াই হওক, ইণ্ডিয়াত মানে সহায়ৰ হাত খুজি আছে। যদি ধৰক ৰাছিয়াৰ সহায় ইণ্ডিয়াই কৰিলে, ইউক্ৰেইনৰ সহায় ধৰক ইংলেণ্ডে ইউক্ৰেইনক ভাল পায়, ইংলেণ্ডে সহায় কৰিলে, তাৰপিছত এইবাৰ আৰু ধৰক পাকিস্তানে কৰিব, তাৰপিছত ইউক্ৰেইনক ধৰক আমেৰিকাই কৰিব, এনেকৈ যুদ্ধবিলাক ডাঙৰ হৈ যায় থাকে, বিয়পি যায়। নেটোৰ এটা উদ্দেশ্য, যদি চাওক ইউক্ৰেইনৰ 4 সীমাতে আছে নেটোৰ সদস্য দেশ, যি পোলেণ্ড, এনেকৈ কেইখনমান দেশ আছে, মই আপোনাক দেখাই দিম বাৰু। আৰু নেটোৰ কথা এটাই, যদি কিবা কথাত যদি নেটোৰ সদস্য দেশৰ ওপৰত কোনোবাই যদি এটেক কৰে, নেটোৰ মূল উদ্দেশ্য এটাই যে এখন দেশৰ লগত যুদ্ধ কৰা, মানে গোটেই সংগঠনৰ লগত লাগি লোৱা, মানে গোটেই 30খন যি সংগঠনৰ দেশ আছে, সদস্য আছে, গোটেই 30খনৰ লগতে লাগি লোৱা। আৰু মানে কথাটো কি হ'ল, আমেৰিকাৰ লগত যুঁজি লোৱা, সেইটোৱে কথা। এতিয়া চাওক, যদি কিবা কথাত ৰাছিয়াই যদি এই যুদ্ধ আগবঢ়াই নি কিবা কথাত যদি নেটোৰ লগত লাগি যায়, ডাইৰেক্ট এটা সময়ত আমেৰিকা আৰু ৰাছিয়াৰ যুদ্ধ হ'ব। আৰু আমেৰিকা আৰু ৰাছিয়াৰ যুদ্ধ হোৱা মানে আপুনি গম পাব বিশ্বযুদ্ধ আৰম্ভ। আৰু বিশ্বযুদ্ধৰ কেনেকুৱা ক্ষতি কৰিব আপুনি চাগে বিশ্বাস নকৰিব, কাৰণ আমি বহুতে দ্বিতীয় বিশ্বযুদ্ধ দেখা নাই, সেইকাৰণে আমি অনুভৱ নকৰোঁ। কিন্তু ইমান প্ৰভাৱ পৰিব মানে কি ক'ব আৰু। আপোনালোকে চাওক, আমি এতিয়া ভাৰতত আছোঁ, বাৰু আমি ইয়াতে সুৰক্ষিত থাকিম, কাৰো একো নহয়, কিন্তু আমাৰ কিছুমান প্ৰভাৱ পৰিব, যেনেকৈ তেলৰ দাম, কিবা কিবি এনেকুৱা বহুত প্ৰভাৱ পৰিব। আৰু চাওক, আমাৰ গোটেই কৰোণা গ'ল, এই কৰোণাত গোটেই বিশ্বজুৰি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, কিন্তু কৰোণাত মাত্ৰ গোটেই পৃথিৱীত 23 লাখ মানুহ মৃত্যু ঘটিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত কিমান ঘটিছিল জানে? দ্বিতীয় বিশ্বযুদ্ধত মৃত্যু হৈছে 1.7 কৰোৰ মানুহৰ। ভাবক, সেই 1945 চনতে, য'ত ইমান অত্যাধুনিক বস্তু নাছিল, তেতিয়াই 1.7 কৰোৰ মৰিছে। আৰু যদি এতিয়া তৃতীয় বিশ্বযুদ্ধ হৈ যায়, তেতিয়াহ'লে ভাবক ডাইৰেক্ট 2-3 গুণ মানুহ মৰি যাব। মানে চাওক, গোটেই পৃথিৱী মৰা মানে চখান হৈ যাব, ক'ত বম পৰে, ক'ত কি হয়, একো মানে ক'ব নোৱাৰিব। তো চাওক, এতিয়া কথাটো এনেকুৱা হ'ল, আপোনালোকে চাই গম পালে কেনেকৈ মানে নেটোৰ কি অংশ আছে, ধৰ ৰাছিয়াই কেনেকৈ এইবিলাক হ'ল। এতিয়া চাওক, সেইবোৰ বাদ দিয়ক, এতিয়া কথাটো হ'ল, দেশ বিদেশৰ বহুত ডাঙৰ জ্ঞানী মানুহে ৰাছিয়াক কৈ আছে যে তেওঁলোকে এটেক কৰিব নালাগে, আৰু আমেৰিকাও কৈ আছে যাতে আমেৰিকাই যাতে এইটো মানে এনেকুৱা গণ্ডগোলত যাতে তেওঁলোক নোসোমায়। আৰু যদি আমেৰিকা সোমাই যায়, কথাখিনি বহুত বেয়া হৈ যাব, এনেকুৱা মানে ভয়ংকৰ পৰিস্থিতি হৈ যাব। মোৰ মতে কি জানে, এই যুদ্ধবোৰ নোহোৱা কৰি দিব লাগে। কাৰণ চাওক, যুদ্ধই কেতিয়াও সৃষ্টি নাই, যুদ্ধ সদায় ধ্বংস আনে। পিছত কি হ'ব চাওক, যুদ্ধ বাৰু হৈ গ'ল, যুদ্ধ শেষ হৈ গ'ল, 2খন দেশৰ মাজত আৰু মিলাপ্ৰীতি হ'ব। কিন্তু কি হ'ব, য'ত তাতে কিছুমান আৰ্মি, সেনা, চলজাৰ এইবিলাক যে যায়, সেইবিলাকৰে মৃত্যু হ'ব, তেওঁলোকৰ ঘৰত সাধাৰণ জনতাই শাস্তি হ'ব, তাৰ বাহিৰে একো নাই। দেশৰ এখন প্ৰধানমন্ত্ৰী বিন্দাছ গুচি আহিব, তেওঁলোকৰ কিমান কি আছে, কিন্তু চব প্ৰব্লেমত পৰি আমি দেশৰ জনসাধাৰণ। তো চাওক, এইবিলাক সোনকালে ঠিক হৈ যাব লাগে। আৰু মই আশা কৰোঁ যাতে আমেৰিকাই এইটো কথাত যাতে এই যুদ্ধখনত যাতে আমেৰিকাই নোসোমায়, কাৰণ আমেৰিকা সোমালেতো জানো ক'লোৱে। তো এতিয়া চাগে গম পালে এতিয়া কথাটো কিমান চিৰিয়াছ হৈ গৈছে।
আমি সেই হাঁহি তামচা কৰি থাকিলেই নহ'ব চব কথা, কাৰণ কোনদিনা কি হৈ যায় একো হঠাতে ধৰিব নোৱাৰে। আৰু এটা কথা কওঁ গুৰুত্বপূৰ্ণ, এই যি আমেৰিকা আৰু যদি ৰাছিয়াৰ যুদ্ধ লাগে, চবতকৈ প্ৰব্লেমত কোন পৰিব জানে? আমাৰ ভাৰত। কাৰণ চাওক, ভাৰতে ৰাছিয়াৰ পৰা ৰাফেল কিবা কিবি অত্যাধুনিক যন্ত্ৰ পাতি এনেকুৱা বহুত মানে পুৰণা বহুত সম্বন্ধ আছে ৰাছিয়াৰ লগত ভাৰতৰ। এনেকৈ চাওক, এনেকৈ চালে ৰাছিয়াক ছাপোৰ্ট কৰিব লাগিল। ইপিনে আৰু চাওক, আমেৰিকাৰ লগত এটা ভাল সম্বন্ধ আমেৰিকাৰ লগত আছে ইণ্ডিয়াৰ। সেইটো ক্ষেত্ৰত মানে ভাৰতে আমেৰিকাৰ লগতো মানে হাত মিলাব নোৱাৰে, ৰাছিয়াৰ লগতো হাত মিলাব নোৱাৰে। সেনেকুৱা পৰিস্থিতি হয়। ৰাছিয়াৰ লগত হাত মিলালে আমেৰিকাই চান্স পায়, আমেৰিকাই যদি চান্স পায় বাকী চাইনাই চান্স পায়। কাৰণ চাইনাই এটা কাৰণতে আমাক ইণ্ডিয়া এটেক কৰা নাই যে ভাৰতৰ লগত আমেৰিকা আছে, সেনেকৈ চান্স পায়। ইপিনে যেতিয়া আৰু আমেৰিকাৰ চান্স লয়, তেতিয়া চাওক ভাৰতৰ কিমান সহায় কৰিছে ৰাছিয়াই, সেইবিলাক চব পাহৰি আৰু এই কৰিব লাগিব। এতিয়া যোৱাকালি ৰাতি শুনিলোঁ নৰেন্দ্ৰ মোদী মানে টেলিফোনত কথা পাতিছে ৰাছিয়াৰ ভ্লাদিমিৰ পুটিনৰ লগত। তেওঁ নৰেন্দ্ৰ মোদী কৈছে যে এইবিলাক সোনকালে ঠিক কৰি দিয়ে, এইবিলাক এটেক যাতে নকৰে। আৰু কিছুমান মানুহেও ভাবে যে ৰাছিয়াই আৰু এটেক নকৰে, কাৰণ যেতিয়া এখন দেশ ইউক্ৰেইন যেতিয়া কাভাৰ কৰিব বহুত সেনা বাহিনী লাগিব, তাৰ লগতে বহুত অস্ত্ৰ এইবিলাক লাগিব, লগতে ৰাছিয়া বহুত খৰচ হৈ যাব। আৰু বৰ্তমান ৰাছিয়া ইকনমিক গ্ৰথ সিমান ভাল নহয়, এটা অলপ মানে প্ৰব্লেম চলি আছে। তো সেই হিচাপত চালে মানে মানুহে ভাবে যে এইটো আৰু এক্সপাণ্ড নকৰে, মানে আৰু বহলাই নিনিয়ে আৰু। তো এতিয়া বাৰু কি হয় চাই থাকোঁ, এতিয়া যাতে ঠিক হওক, চবেই যাতে কামনা কৰে যাতে এইবিলাক একো নহওক, এখন ভাল সুন্দৰ আগৰ দৰে পৃথিৱী হওক। তো আজি বাৰু ইমানেই, মই বেছি নকওঁ। আজি এটা মোৰ বন্ধু এটাৰ বাইদেউকৰ বিয়া আছে। তো কিবা সৰু সুৰা ভিডিঅ' নেক্সট ভিডিঅ'ত মই এনেকুৱা এটা কিছুমান সৰু সুৰা বিয়াৰ ভিডিঅ' দিব ট্ৰাই কৰিম বাৰু। পাৰোঁ নোৱাৰোঁ এইটো পিছৰ কথা, মই পাৰিলে দিম বাৰু। এতিয়াতো চাগে গম পালে, তো এতিয়া অলপ বস্তুবিলাক চিৰিয়াছলি লওক, সেই ফাল্টু নহয় আৰু, গম পাইছেনে নাই? ক'ত কেতিয়া কোনদিনা এই ঘৰৰ টিঙৰ ওপৰত বোমা পৰে একো ঠিকে নাই, এনেকুৱা পৰিস্থিতি হৈ গৈছে। তো এইবিলাক বাদ দিয়ক, আজিলৈকে ইয়াতে এৰিলোঁ। কথাটো মানে অলপ বহুত মানুহে গম পোৱা নাছিল, সেইকাৰণে মানে ভিডিঅ'টো বনালোঁ। তো আজিলৈকে ইমান এৰিলোঁ, আকৌ লগ পাম এটা নতুন টপিকত। তো আজিলৈকে বাই বাই।